I know how much I try to be just Sorry, copyright issues. you and I. Oh, now this is real. Introducing Playboy in my WhatsApp number. I'm looking to my Song copyright issues. So mute the song, and if you new my channel please subscribe Rupam Technical Channel. This is the Thanks B God and like side. comment also. And if you wanna go deep. হেল্ল' বন্ধুসকল স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ ভিডিঅ'ত দেখাৰ জন্য ষ্টেটাছ যেহেতু ট্ৰেণ্ডিঙত চলি আছে আৰু আপোনালোকে যদি এনেধৰণৰ ষ্টেটাছ এডিট কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব ফুল প্ৰচেছ ভিডিঅ'ত দেখাই দিম এনেধৰণৰ এডিটিং আপোনালোকে কেনেকৈ কৰিব পাৰিব আৰু এনেধৰণৰ এডিটিং কৰিবলৈ আপোনালোকে জানে চাগে এলাৰ্মছন এপছটো ব্যৱহাৰ হ'ব আৰু লগতে এটা এছএমএছ ব্যৱহাৰ হ'ব এছএমএছ ফাইল আৰু এলাৰ্মছনৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব আপোনালোকে এছএমএছ ফাইলটো ডাউনলোড কৰি এলাৰ্মছন ইম্পোৰ্ট কৰি ল'ব ফাৰ্ষ্ট ইম্পোৰ্ট কৰাৰ পিছত এলাৰ্মছন এপছটো আপোনালোকে ক্লিক কৰি অ'পেন কৰি ল'ব অ'পেন কৰাৰ পিছত কিনাফালে যিটো প্ৰজেক্ট লিখা আছে এই অপশ্যনত ক্লিক কৰিব যিটো আপোনালোকে এছএমএছ ফাইল আপোনালোকে ইম্পোৰ্ট কৰিব সেই ফাইলটো হোৱাটছআপ ফুল এক্সএমএল ৰূপম টেকনিকেল বুলি আহিব এইটো ক্লিক কৰি আপোনালোকে অ'পেন কৰি ল'ব অ'পেন কৰাৰ পিছত এনেধৰণে আহিব কিছুমান বিটমাৰ্ক আৰু কিছুমান প্ৰজেক্ট আৰু টেক্সট এনেধৰণে দিয়া আছে ইয়াত ফাৰ্ষ্ট আপোনালোকে ইয়াত সংটো এড কৰিব লাগিব সংটো এড কৰিবৰ কাৰণে প্লাছটো ক্লিক কৰি ইয়াৰ পৰা ল'ব পাৰে অডিঅ'ত গৈ আপোনালোকে যদি মই বিভাগৰ অডিঅ' ল'ব বিচাৰে তেনেহ'লে মই ডিছক্ৰিপশ্যনত ভিডিঅ' সৈতে দি দিম আপোনালোকে সেই ভিডিঅ'টো ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত মিডিয়াত যাব লাগিব মিডিয়াত গৈ আপোনালোকে সেই ভিডিঅ'টো লৈ ল'ব মই ভিডিঅ' লৈ লৈছোঁ এনেধৰণে ভিডিঅ' লৈ ল'ব ভিডিঅ' লোৱাৰ পিছত এবাৰ ক্লিক কৰিব ক্লিক কৰাৰ পিছত ওপৰত থ্ৰী ডট থাকিব এইটোত ক্লিক কৰিব তলত এক্সট্ৰাক্ট অডিঅ' লিখা থাকিব সেইটো ক্লিক কৰি ভিডিঅ'টো ডিলিট কৰি দিব এনেধৰণে তেতিয়া আমাৰ যিটো অডিঅ' এটা এনেধৰণে এক্সট্ৰা হৈ যাব তাৰপিছত আমি ইয়াত কিছুমান ইয়াত আপোনালোকে যদি ইয়াত বেলেগ মানে অডিঅ' লৈ আৰু টেক্সটবিলাক আপোনালোকে যদি চেঞ্জ কৰিব বিচাৰে তেনেহ'লে যিটো গ্ৰুপ দি আছে গ্ৰুপবিলাকত আপোনালোকে ক্লিক কৰি এডিট গ্ৰুপত ক্লিক কৰি আপোনালোকে ইয়াত টেক্সটবিলাক আপোনালোকে চেঞ্জ কৰিব পাৰে যিহেতু মোৰ চেঞ্জ কৰি নাথাকোঁ ইয়াত যিহেতু মোৰ সংটো সৈতে ইয়াত মানে টেক্সটবিলাক লিখি থৈ দিয়া আছে আৰু যিটো মোৰ ইয়াত ৰূপম টেকনিকেল লগোটো আছে লগোটো আপোনালোকে ক্লিক কৰি এডিট টেক্সটত ক্লিক কৰি আপোনালোকে চেঞ্জ কৰি ল'ব পাৰে আপোনালোকে এইবিলাক চেঞ্জ কৰি ল'ব চেঞ্জ কৰাৰ পাছত ইয়াত যিটো মানে ইয়াত ফটোবিলাক মানে আহিছিলে ইয়াত চেক ইফেক্ট সৈতে সেই ফটোবিলাক আমি ইয়াত এড কৰি ল'ব তাৰ কাৰণে ফাৰ্ষ্ট আপোনালোকে হোৱাটছআপত ফটোবিলাক আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব আপোনালোকৰ লগৰ যিকোনো মানে যিমানবিলাক তোমালোকৰ লগৰ আছে ডিপিবিলাক যেনেকৈ ভিডিঅ'ত দেখাইছিলোঁ তেনেধৰণে আপোনালোকে ফটোবিলাক স্ক্ৰীনশ্বট মাৰি ল'ব স্ক্ৰীনশ্বট মৰাৰ পিছত এই প্ৰজেক্টটোৰ সৈতে কাট কৰি ল'ব যিটো প্ৰজেক্ট মই আপোনালোকে ইয়াত মানে এডিট কৰিব সেই প্ৰজেক্টটো কাট কৰাৰ পাছতহে আপোনালোকে ইয়াত ফটোবিলাক মানে এড কৰিব ফাৰ্ষ্ট আপোনালোকে কি কৰিব ইয়াত এখন মানে ইয়াত গ্ৰীণ কালাৰৰ ইয়াত এখন শ্বেপ দি আছে এই শ্বেপখনত আপোনালোকে ক্লিক কৰি ফাৰ্ষ্ট কালাৰ ফিলত ক্লিক কৰি এই ষ্টাৰ অপশ্যনটো ক্লিক কৰি তলৰ ষ্টাৰটো ক্লিক কৰি ফটো এখন আপোনালোকে লৈ ল'ব যিকোনো আপোনালোকে হোৱাটছআপত মানে যোনখন ফাৰ্ষ্ট আপোনালোকে এডিট কৰিব যিকোনো এনেধৰণে ফটো এখন লৈ ল'ব ফটোখন লোৱাৰ ওপৰত প্লাছ অপশ্যন আছে ক্লিক কৰি এনেধৰণে প্লাছটো এড কৰি দিব তাৰপিছত এনেধৰণে মানে যিমানবিলাক বিটমাৰ্ক আছে বিটমাৰ্ক সৈতে আপোনালোকে ফটোবিলাক এড কৰিলে মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ সেইটো কাৰণে মই বেছি ইয়াত ফটোবিলাক এড কৰি নাথাকোঁ ভিডিঅ'টো মই অলপ মানে কাট কৰি দিম অলপ সোনকালে ইমানটোৱে মানে মই ভিডিঅ'টো কাট কৰি দিছোঁ আপোনালোকে যিমান পাৰে যিমান বিটমাৰ্ক আছে আপোনালোকে ইয়াত মানে এড কৰি ল'ব এড কৰাৰ পাছত মই দেখাই আছোঁ কেনেধৰণে আপোনালোকে মানে ইয়াত এডিট কৰিব ইমানখিনি হোৱাৰ পিছত যিবিলাক মানে ফটো ইয়াত ৰাউণ্ড আৰু ৰূপম এডিট 1 ৰূপম এডিট 2 এই দুখন শ্বেপ আপোনালোকে দেখিছে চাগে এই শ্বেপকেইখনৰ তলত আপোনালোকে ফটোবিলাক এনেধৰণে লৈ আনিব এনেধৰণে কিনাৰফালে হোল্ড কৰি ল'ব হোল্ড কৰাৰ পিছত এনেধৰণে তলত লৈ আনিব তেতিয়া যিটো কালাৰ মানে এইচ ডি কালাৰ ইয়াত মানে ইয়াত এনেধৰণে এড হৈ যাব তাৰপিছত ইমানখিনি হোৱাৰ পিছত এইটো ভাল লাগিব কাৰণে এইটো এনেধৰণে লৈ গৈছোঁ তো ইমানখিনি হোৱাৰ পিছত আমি ইয়াত ইফেক্ট এড কৰি ল'ব ইফেক্ট এড কৰিবৰ কাৰণে ফাৰ্ষ্ট যিখন আমি ইয়াত মানে গ্ৰীণ ইফেক্ট মানে শ্বেপখনত ফটো এড কৰিছিলোঁ সেই ফটোখনত ফাৰ্ষ্ট ফটোখনত ক্লিক কৰিব আপোনালোকে ক্লিক কৰাৰ পিছত তলত ইফেক্ট লিখা আছে ইফেক্টত ক্লিক কৰিব আৰু ইয়াত অস্কেলেট আৰু ৱেব ৰাপ বুলি তিনিটা মানে ইয়াত ইফেক্ট দি আছে তিনিটা ফাৰ্ষ্ট আপোনালোকে ইয়াত ক্লিক কৰি অন কৰি ল'ব অন কৰাৰ পিছত আমি আৰু ইয়াত দুটা বা তিনিটা ইফেক্ট এড কৰিব লাগিব চিম্পুলকৈ ইয়াত এড কৰিব লাগিব আপোনালোকে ভিডিঅ'টো চাই থাকিব তলত যিটো এড ইফেক্ট লিখা আছে এড ইফেক্টত ক্লিক কৰিব আপোনালোকে তাৰপিছত ওপৰত চাৰ্চ কৰিব টিল বুলি TILES বুলি লিখা আছে এনে লিখি দিলে আহি যাব আপোনালোকে টিলছটো ক্লিক কৰিব ষ্টেটাছত ক্লিক কৰি আপুনি ইয়াত ক্লিক কৰিব আকৌ টিলছটো ক্লিক কৰি আপোনালোকে ইয়াত যিটো মিৰৰ আছে মিৰৰটো মাত্ৰ এনেধৰণে অন কৰি দিব ইয়াত একো আৰু ইয়াত আমি চেঞ্জ কৰিব নালাগে আৰু পাৰিলে যিটো ক্ৰপ আছে ক্ৰপটো আপোনালোকে অলপ মানে এনেধৰণে জুম কৰিব পাৰে এনেধৰণে জুম কৰিব পাৰে তাৰপিছত আকৌ কি কৰিব এবাৰ বেক যাব আকৌ এডিটত ক্লিক কৰিব তো ওপৰত চাৰ্চ কৰিব চাৰ্কুলাৰ ৰিপল CIR এনেধৰণে মানে সার্চ কৰি দিলে আহি যাব যেটো ফাৰ্ষ্টত আছে চাৰ্কুলাৰ ৰিপল এটো ক্লিক কৰি আপোনালোকে ওপেন কৰিব ষ্টেটাছ সেটিংত ক্লিক কৰিব
সেইটো আকৌ ওপেন কৰি ল'ব ইফেক্টটো তাৰপিছত যেটো সেন্টাৰ আছে আমি ইগো চেঞ্জ কৰিব নালাগে যেটো ফ্ৰিকুৱেন্সি আছে আমি ফ্ৰিকুৱেন্সি অলপ চেঞ্জ কৰি দিও ফ্ৰিকুৱেন্সিটো ক্লিক কৰিব ফ্ৰিকুৱেন্সিটো ক্লিক কৰাৰ পিছত আমি ফাৰ্ষ্টত এটা এনে ধৰণে ফটোখনৰ ফাৰ্ষ্টত আহি কিনাফালে যেটো প্লাস অপচন আছে যেটো প্লাস এটা দি ল'ব আৰু ফটোখন হেকত আহি এনে ধৰণে প্লাস এটা দি ল'ব কিনাফালে যেটো প্লাস সিম্বল আছে সেইটো দি ল'ব যেটো আমি হেকত প্লাস সিম্বল দিলো এটোত আমি কৰি দিব লাগিব এন মাইনাস কৰিব লাগিব আমি মাইনাস কৰি 1 মান কৰি দিব 1 পইণ্ট অলপ মানে বেছিকৈ মাইনাস কৰিব লাগিব আমি 1.55 মান কৰি দিব এনে ধৰণে 1.55 বা 56 এনে ধৰণে উচাৰছে কৰি দিব আৰু যেটো ফাৰ্ষ্টত প্লাস সিম্বল আছিল হেটো এটা আহিব আকৌ কাৰ্সৰডাল অহাৰ পিছত ফ্ৰিকুৱেন্সিটো আমি ইয়াত মাইনাস কৰি আমি কৰি দিব লাগিব 7 মান কৰি দিব লাগিব ইয়াত 7.6 মান এনে ধৰণে কৰি দিব 7.06 ইয়াত আমাৰ হৈ গৈছে তাৰপিছত তলত আহিব তলত যেটো ষ্ট্ৰেন আছে ষ্ট্ৰেনত ক্লিক কৰিব আমি ষ্ট্ৰেনটো এনে ধৰণে ফটোখনৰ দুয়োফালে প্লাস সিম্বল এনে ধৰণে দি ল'ব লাগিব তাত যেটো হেকত প্লাস সিম্বল দিছিল এটা আমি ইয়াত মাইনাস কৰি দিব সম্পূৰ্ণ মানে 0 এনে ধৰণে 0.00 এনে ধৰণে কৰি দিব আৰু ফাৰ্ষ্টত এটা প্লাস সিম্বল দিছিল হেটোত আহিব লাগিব আমি আকৌ হেটোত আহিব আমি ষ্ট্ৰেনটো আমি ইয়াত 0.025 এনে ধৰণে ইয়াত থাকিব দিব আমি ইয়াত ইকো চেঞ্জ কৰিব নালাগে তাৰপিছত যেটো মানে শেপ বিলাক আমি এটো 00 ইকো আমি ইয়াত চেঞ্জ কৰিব নালাগে তাৰপিছত তলত ৰিডিউস আছে ৰিডিউসটো আমি ইয়াত ক্লিক কৰি ইয়াত 80 মান কৰি দিম আমি ইয়াত 80 কৰি দিম এইটো আমাৰ ইয়াৰ যেটো ইফেক্ট এটো আমাৰ হৈ গৈছে তো এবাৰ বেক যাব বেক গৈ আকৌ এডিটত ক্লিক কৰিব ওপৰত সাৰ্চ কৰিব ৰেন্ডম RAN ৰেন্ডম ডিসপ্লেমেন্ট বুলি থাকিব এনে যেটো সেকেন্ডত আছে ইফেক্ট এটো ৰেন্ডম ডিসপ্লেমেন্ট হেটো ক্লিক কৰিব স্টেটাছত ক্লিক কৰিব তাৰ পিছত আকৌ ইফেক্টটো ক্লিক কৰি ওপেন কৰিব ওপেন কৰাৰ পিছত যেটো ম্যাগনিটিউড আছে আমি ম্যাগনিটিউড ফটোখনৰ ফাৰ্ষ্টত এটা প্লাস দিম আৰু অলপ আগত এটা প্লাস দিম এনে ধৰণে অলপ আগত প্লাস দিম অলপ মানে প্ৰজেক্ট আপোনালোকে এনেকৈ দুটা আঙুলি অলপ বহল কৰিব পাৰে তাৰ পিছত ফাৰ্ষ্টত যেটো আমি দিছিলো প্লাস সিম্বল হেটোত আমি কৈ দিব লাগিব মাইনাস কৰি 38 এনে ধৰণে তাৰপিছত সেকেন্ডত প্লাস সিম্বল দিছিল হেটোত আহি ল'ব হেটোত আহিব এটো আমি ইয়াত মাইনাস কৰি একেবাৰে 0 কৰি দিম ঠিক তেনে আকৌ ইভ্যালুয়েশনটো এটা আহিব ইভ্যালুয়েশনটো এটা প্লাস দিব আৰু হেকত এটা প্লাস দিব আৰু ফাৰ্ষ্টত এটা প্লাস দিব ফাৰ্ষ্টত আমি কৰি দিম ইয়াত 0.23 মান কৰি দিম এনে ধৰণে আৰু হেকত আহিব হেকত আমি ইয়াত 0 থম ইয়াত ইকো চেঞ্জ কৰিব লাগে আকৌ যেটো শীট আছে শীটটো তাকে সেম ইয়াত এটা প্লাস দিম আৰু ফাৰ্ষ্টত এটা প্লাস দিম ফাৰ্ষ্টত যেটো প্লাস আছে হেটোত আমি ইয়াত শীটটো অলপ প্লাস কৰি 0.27 মান কৰি দিম আকৌ মানে ইয়াৰ পাছত আমি 0 কৰি দিম এই যেটো স্কেটাৰ আছে আমি ইকো চেঞ্জ কৰিব নালাগে ইয়াত এটো আমাৰ হৈ গৈছে ইয়াতো আমাৰ যেটো ইফেক্ট ইয়াতে হৈ গৈছে আৰু লাষ্ট এটা ইফেক্ট এড কৰিব লাগিব হেটো আমি ইকো চেঞ্জ কৰিব নালাগে অকল এডভিউত ক্লিক কৰি ওপৰত সাৰ্চ কৰিব মোশন ব্লাৰ MOTI লিখিলে যাব যেটো মোশন ব্লাৰ আছে এটো ক্লিক কৰিব তো ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব আমি ইয়াত ইকো চেঞ্জ কৰিব নালাগে যদি আপোনালোকে ইয়াত যিবিলাক আপোনাৰ ইয়াত যদি এটা অফ থাকে এবিলাক আপোনালোকে অন কৰি দিব এনে ধৰণে আমি ইয়াত হৈ গৈছে ফাৰ্ষ্টৰ যেটো ইফেক্ট এই ইফেক্টটো আমি ইয়াত এড হৈ গল আমাৰ এই ইফেক্ট বিলাক আপোনালোকে কি কৰিব ক্লিক কৰিব তলে ইফেক্টত ক্লিক কৰি তলত থিডৰে ক্লিক কৰি কপি ইফেক্ট কৰি যিমান বিলাক আমি ইয়াত আপোনালোকে ফটো বিলাকত ইফেক্ট মানে ফটো এড কৰিছিলে হুগুলাৰ ফটোতে এই সেম ইফেক্টটো আপোনালোকে পাস কৰি দিব এনে ধৰণে এনে ইফেক্টটো আপোনালোকে যিমান বিলাক ফটো এড কৰা আছে হুগুলাৰ ফটোতে ইফেক্টটো পাস কৰি দিব তাৰপিছত এটা ইয়াত মানে ইয়াত ভিডিও এটা আসলে ওভাৰলেয়াৰ ভিডিও এটা সেই ভিডিওটো আপোনালোকে ডেসক্ৰিপচনত পাই যাব আপোনালোকে ডাউনলোড কৰি ল'ব তাৰ তলৰ প্লাসটো ক্লিক কৰিব মিডিয়াত গৈ সেই ভিডিওটো আপোনালোকে লৈ ল'ব এনে ধৰণে তা ভিডিও লোৱাৰ পিছত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ব্লেন্ডিং অপাৰেচন লিখা আছে এটো ক্লিক কৰি লাইটিংত ক্লিক কৰিব আৰু স্ক্ৰিন কৰি দিব স্ক্ৰিন কৰাৰ পিছত ভিডিও মানে ইয়াত জৰ পৰা মানে ফটো বিলাক এড হৈছে সেই মানে বিটমাৰ্ট হইতা আপোনালোকে আহি ল'ব এনে ধৰণে আহি ল'ব ইয়াৰ পৰা যেটো ফটো বিলাক এড হৈছে এনে ধৰণে অহাৰ পিছত এই ভিডিও আপোনালোকে ক্লিক কৰি ফৰ অপচন থাকিব কাট অপচন ক্লিক কৰি ব্যাকে থকাবোৰ কাট কৰি দিব অকল টেক্সট বিলাকত মানে এই ইফেক্টটো আপোনালোকে পাস কৰি দিব তো আপোনালোকে গম পালে চাগে যেটো মানে ইয়াৰ ইফেক্টটো মানে কালাৰটো এইবিলাক আপোনালোকে এনে ধৰণে ওপৰত লৈ যাব পাৰে মানে ফটো বিলাকৰ কাৰণে যেটো ৰূপম এডিট 1 আছে এটা আপোনালোকে এই সেকশন ওপৰত থব আৰু ৰূপম এডিট 2 লিখা আছে আপোনালোকে তলত থব
ইমানখিনি হোৱাৰ পিছত আমাৰ ভিডিঅ'টো যিহেতু হৈ গৈছে আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনেদৰে পালে ভিডিঅ'টো আৰু কেনেধৰণৰ আপোনালোকক ভিডিঅ' লাগে সেইটো ভিডিঅ' মই মানে আনিবলৈ ট্ৰাই কৰিম ইমানখিনি হোৱাৰ পিছত আমাৰ ভিডিঅ'টো হৈ গৈছে যিহেতু ছেভ কৰিবৰ কাৰণে ওপৰত যিটো এৰো অপশ্যন আছে সেইটো ক্লিক কৰি তলত এক্সপৰ্ট লিখা আছে এক্সপৰ্টটো ক্লিক কৰি ভিডিঅ'টো ছেভ কৰি লওক ভিডিঅ' চাই যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব এনেধৰণৰ নতুন ভিডিঅ' পাই থকা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন অল কৰিবলৈ নাপাহৰিব ধন্যবাদ